মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট অতি শীঘ্ৰেই ঘোষণা কৰিব ছেবাই। আনহাতে এইচএছৰ ৰিচেকিঙৰ ৰিজাল্ট আৰু ৰিচেকিং উইথ ফটোকপি অফ আনচাৰ স্ক্ৰিপ্টৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব, এই খবৰবোৰ জনাৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। প্ৰথমতে আমি আপোনালোকক জনাব বিচাৰোঁ যে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা 4 জুলাইৰ পৰা 8 জুলাইলৈকে অনুষ্ঠিত কৰা হৈছিল আৰু এতিয়া ইয়াৰ ফলাফল ঘোষণাৰ সময় হৈছে। ছেবাই অতি শীঘ্ৰেই ঘোষণা কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আৰু শেহতীয়াকৈ বিভিন্ন চ'ৰ্চৰ পৰা লাভ কৰা খবৰ অনুসৰি মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল জুলাই মাহৰ শেষ সপ্তাহতে ঘোষণা কৰিব ছেবাই। ইপিনে এইচএছৰ ছায়েন্স ষ্ট্ৰীমৰ ৰিচেকিঙৰ ৰিজাল্ট ঘোষণা কৰিছে শিক্ষা সংসদে, কিন্তু বাকী যিবোৰ ষ্ট্ৰীম আছিল আৰ্টছ, কমাৰ্চ আৰু ভকেশ্যনেল, এই ষ্ট্ৰীমৰ ৰিজাল্ট অকল ৰিচেকিঙৰ ৰিজাল্টটো জুলাই মাহতেই দিয়া হ'ব বুলি খবৰ পোৱা গৈছে। কিন্তু এইচএছৰ ৰিচেকিং উইথ ফটোকপি অফ আনচাৰ স্ক্ৰিপ্টৰ ৰিজাল্ট দিবলৈ অলপ সময় লাগিব, যিহেতু ইয়াৰ আবেদন প্ৰক্ৰিয়া কিছুদিন আগতেই সমাপ্ত হৈছে। তো খুব সম্ভৱতঃ এইচএছৰ ৰিচেকিং উইথ ফটোকপি অফ আনচাৰ স্ক্ৰিপ্ট ইয়াৰ ৰিজাল্টটো শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ মধ্যভাগতেই লাভ কৰিব। আৰু আপোনালোকে এনেধৰণৰ যিকোনো খবৰবোৰ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো ধৰণৰ অফিচিয়েল আপডেট অহাৰ লগে লগে আপোনালোকে এই চেনেলটোত লাভ কৰিব।